নমস্কাৰ বন্ধুসকল, ব্ৰাদাৰ্ছ স্পীকাৰ এণ্ড কাল্টিভেশ্যন চেনেলটিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, এখন গাহৰি ফাৰ্ম আৰম্ভ কৰিব যোৱাৰ আগতে বা এখন ফাৰ্ম আৰম্ভ কৰাৰ পাছত কিছুমান দিশত আমি গুৰুত্ব প্ৰদান কৰিব লাগে, যাতে সেই ফাৰ্মখন লৈ পেলাই আপোনাৰ লগতে কাৰো যাতে কোনো ধৰণৰ সমস্যা নাহে। সেই দিশটো আমি ভালদৰে গুৰুত্ব প্ৰদান কৰিব লাগে। তো ইয়াতে মই কেইটামান দিশ আপোনালোকৰ সন্মুখত দাঙি ধৰিছোঁ। সেইকেইটা দিশত যদি আপোনালোকে গুৰুত্ব প্ৰদান কৰে বা ভালদৰে নিৰীক্ষণ কৰে, ভালদৰে চোৱা চিতা কৰি পেলাই ফাৰ্মখন আৰম্ভ কৰে বা আগুৱাই লৈ যাব চেষ্টা কৰে, তেতিয়াহ'লে কোনো ধৰণৰ সমস্যা সেই ফাৰ্মখন লৈ পেলাই কোনেও নাপাব, লগতে আপুনিও সফল হ'ব পাৰিব। তো সেই দিশসমূহ কি জানিবলৈ আপোনালোকে ভিডিঅ'টো শেষলৈ চাব আৰু শেষলৈ চাই আপোনালোকৰ মতামতটো দাঙি ধৰিব। আৰু মোৰ মোবাইল নাম্বাৰটো মই আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে কিবা এটা যদি জানিব বিচাৰে মই নিশ্চয় সহায় কৰিম। গতিকে বলক আমি ভিডিঅ'ৰ মাজলৈ যাওঁ। বন্ধুসকল, এখন গাহৰি ফাৰ্ম নিৰ্মাণ কৰিব যোৱাৰ আগমুহূৰ্তত 3-4টামান দিশত আমি গুৰুত্ব প্ৰদান কৰিব লাগিব, ভালদৰে নিৰীক্ষণ কৰি ল'ব লাগিব। তাৰপিছতহে আমি কনষ্ট্ৰাকশ্যনৰ কাম কৰিব লাগিব বা ফাৰ্মৰ কাম কৰিব লাগিব। তো ইয়াতে নাম্বাৰ 1ত মই ধৰিছোঁ মাটি বা ঠাইখিনি আমাৰ ঘৰৰ পৰা আঁতৰত হ'ব লাগিব। নহ'লে তাৰ পৰা গোন্ধ অহাটো আপোনাৰ বহুখিনি অসুবিধা কৰিব। কেতিয়াবা আপুনি বিয়া সকাম ঘৰত পাতিলে সেই ফাৰ্মৰ গোন্ধটো আপুনি নাইকিয়া কৰিব নোৱাৰিব। যিমান যি কৰিলেও আপোনাৰ তাৰ পৰা গোন্ধ আহিবই। আৰু যদি গোন্ধ আহে তেতিয়াহ'লে আপোনাৰ বিয়া সকাম এইবিলাকত বহুখিনি অসুবিধাৰ সন্মুখীন হ'ব। গতিকে আপোনাৰ ফাৰ্মখন কমচে কম 0.5 কিলোমিটাৰ বা তাতকৈ যদি দূৰত হয় তথাপিও অসুবিধা নাই, তেনেকুৱা ধৰণৰ ঠাইত আপুনি ফাৰ্মখন নিৰ্মাণ কৰিব। 2 নম্বৰ দিশটো হৈছে আমাৰ ফাৰ্ম কনষ্ট্ৰাকশ্যন, মানে গঁৰাল নিৰ্মাণ। গঁৰাল নিৰ্মাণ কৰোঁতে কিছুমান দিশত গুৰুত্ব প্ৰদান কৰিব লাগিব। ফ্ল'ৰটো ভালদৰে হেলনীয়া কৰিব লাগিব, দানা খোৱা পাত্ৰটো সৰুকৈ বনাব লাগিব। পাৰিলে ক্ৰিপ ৰুম বনাব সকলোৱে। ক্ৰিপ ৰুম বনালে আপোনাৰ কি হয়, ঠাণ্ডা দিনত বা পোৱালিবিলাক 2-3 দিন হ'লে লাইট জ্বলাই দিয়ে আপোনাৰ সেই ক্ৰিপ ৰুমটোত সোমাই থাকে। তো মাকে হেঁচি মাৰাৰ সম্ভাৱনাটো বহুত কম থাকে, নহ'লে ৰাতি শুই থাকোঁতে মাকে গম নোপোৱাকৈ হেঁচি মাৰি দিয়ে। তো সেই সমস্যাটো আপোনালোকে ক্ৰিপ ৰুম বনালে নাপাব। তো 2 নম্বৰ দিশটো হৈছে আমাৰ ফাৰ্ম কনষ্ট্ৰাকশ্যন বা গঁৰাল নিৰ্মাণ কৰোঁতে কিছুমান দিশত গুৰুত্ব প্ৰদান কৰাটো। 3 নম্বৰত হৈছে আমাৰ ইলেক্ট্ৰিচিটি। আপোনাৰ ইলেক্ট্ৰিচিটি মানে কাৰেণ্টৰ সুবিধাটো থাকিব লাগিব। যদি কাৰেণ্ট বা লাইনৰ যদি সুবিধা নাথাকে তেতিয়াহ'লে গঁৰাল চাফ কৰোঁতে আপোনাৰ বহুখিনি অসুবিধা হ'ব। আপুনি সদায় পানী মাৰি পেলাই চাফ কৰাটো সম্ভৱ নহয়। 1-2টা ৰুম হ'লে বেলেগ কথা, আপোনাৰ যদি 5-6টা ৰুম হয় তেতিয়াহ'লে সদায় আপুনি পানী মাৰি পেলাই চাফ কৰিব নোৱাৰে। তো তাৰ কাৰণে আমাক ইলেক্ট্ৰিচিটি, মটৰ, টিউবৱেল এইবিলাক ছিষ্টেমটো লাগিব। সেইবিলাক সুবিধা আমি কৰি ল'ব লাগিব। আৰু যদি ইলেক্ট্ৰিচিটিৰ সুবিধা নাই তেতিয়াহ'লে ছ'লাৰ ছিষ্টেমৰ সুবিধাটো কৰি ল'ব লাগিব। আৰু সেইটোও যদি নাই তেতিয়াহ'লে সেই ঠাইত আপুনি গঁৰাল নিৰ্মাণ বা ফাৰ্ম নিৰ্মাণ নকৰিব। তো এই 3টা দিশ হৈছে আমাৰ গাহৰি ফাৰ্ম আৰম্ভ কৰাৰ আগমুহূৰ্তত গুৰুত্ব প্ৰদান কৰিবলগীয়া দিশ। এতিয়া আহিছোঁ আমি গঁৰাল নিৰ্মাণ, মাটি বা ইলেক্ট্ৰিচিটি গোটেইখিনি সুবিধা কৰি লোৱাৰ পিছত গুৰুত্ব প্ৰদান কৰিবলগীয়া দিশসমূহ হৈছে নাম্বাৰ 1 ব্ৰিড ছিলেকশ্যন। আপোনাৰ জাত মানে গাহৰি জাতটো ছিলেকশ্যন কৰা, বাছনি কৰাটো আপোনাৰ ভাল জাতৰ গাহৰি পোৱালি বাছনি কৰা বা ভাল জাতৰ আপুনি চাও বাছনি কৰাটো আপোনাৰ এটা গুৰুত্ব প্ৰদান দিশ গাহৰি পালনত। যদি আপোনাৰ গোটেইখিনি হোৱাৰ পিছত যদি আপোনাৰ ব্ৰিড ভাল নহয় তেতিয়াহ'লে আপুনি গাহৰি পালনত ছাকচেছ হ'ব নোৱাৰিব। তো প্ৰথম আমাৰ দিশটো হৈছে ব্ৰিড ছিলেকশ্যন। যদি আপোনাৰ ব্ৰিড ছিলেকশ্যন হয় তেতিয়াহ'লে আপুনি তাৰ পৰা ভাল ব্ৰিডৰ পোৱালি ল'ব পাৰিব আৰু সেই হিচাপতে আপুনি অলপ দামত বিক্ৰী কৰিব পাৰিব। তো নেক্সটটো হৈছে আপোনাৰ দানা। আপোনাৰ দানা 2 ধৰণে খুৱাব পাৰিব। এটা হৈছে কমাৰ্চিয়েল ফিড আৰু এটা হৈছে ঘৰুৱাভাৱে বনোৱা দানা। তো যদি আপুনি ব্যৱসায় ভিত্তিত কৰে তেতিয়াহ'লে কমাৰ্চিয়েল ফিডটো প্ৰথমতে ইউজ কৰি পেলাই লাভ আপোনাৰ কম হ'ব, কিন্তু আপুনি গাহৰি পালনত মানে ছাকচেছ হ'বই।
নহ'লে কি হ'ব আপোনাৰ ব্ৰিডটো চিলেকশ্যন ঠিকে কৰিলে কিন্তু যদি আপোনাৰ দানা দুৰ্বল হয় তেতিয়াহ'লে এই একেই হ'ল। তো তাৰ কাৰণে আপোনাৰ দানাটো গুৰুত্ব প্ৰদান কৰিবলগীয়া দিশ। গতিকে আপুনি যদি কমাৰ্চিয়েল লাইনত গাহৰি পালন কৰিব বিচাৰে বা আগলৈ যাতে আপুনি ডাঙৰ গাহৰি ফাৰ্মাৰ হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিব বিচাৰে তেতিয়াহ'লে কমাৰ্চিয়েল ফিড ইউজ কৰক। প্ৰথমতে লাহে লাহে আপুনি এক্সাম্পল তৰপৰ বা আপুনি পৰীক্ষামূলকভাৱে ঘৰুৱাভাৱে দানা দি পেলাই চাব। যদি ছাকচেছ হয় তেতিয়াহ'লে লাহে লাহে কমাৰ্চিয়েল ফিডটো কমাই পেলাই আপুনি নিজে বনোৱা দানাটো দিবলৈ চেষ্টা কৰিব। তো 6 নম্বৰত আমাৰ দিশটো হৈছে মেনেজমেণ্ট। আপোনাৰ মেনেজমেণ্ট ঠিক হ'ব লাগিব। ব্ৰিড চিলেকশ্যন ঠিকেই হ'ল, কমাৰ্চিয়েল ফিড আপুনি ইউজ কৰি আছে, আপোনাৰ মেনেজমেণ্ট যদি ভাল নহয় তেতিয়াহ'লে আপোনাৰ গাহৰি পালনত মুখ ঠেকেচা খোৱাটো স্বাভাৱিক। আপোনাৰ মেনেজমেণ্ট নিজে যদি থাকিব পাৰে, নিজে যদি থাকি পেলাই মেনেজমেণ্ট কৰিব পাৰে, নিজে যদি সময় দিব পাৰে, তেতিয়া আপোনাক গাহৰি পালনৰ ছাকচেছ হোৱাৰ পৰা কোনেও বাধা দি ৰাখিব নোৱাৰে। কিন্তু তাৰ কাৰণে আপোনাৰ বিশ্বাস লাগিব, নিজে নিজৰ ওপৰত বিশ্বাস ৰাখিব পাৰিব লাগিব। গাহৰি পালনত মই ছাকচেছ হ'মেই বুলি কামবিলাক কৰিব লাগিব, তেতিয়াহে আপুনি ছাকচেছ হ'ব পাৰিব। তো মেনেজমেণ্টটো বহুত বেছি গুৰুত্বপূৰ্ণ দিশ গাহৰি পালনত। মেনেজমেণ্ট যদি আপোনাৰ ভাল নহয়, যিমান আপুনি দানা দিয়ক, যিমান ভাল ব্ৰিডৰ গাহৰি চিলেকশ্যন কৰক, আপুনি ছাকচেছ হ'ব নোৱাৰিব। তো তাৰ কাৰণে একদমবাৰে নাম্বাৰ 1 গুৰুত্বপূৰ্ণ দিশ যদি আপোনাৰ হৈছে মেনেজমেণ্টটো আপোনাৰ যদি ভাল হয় তেতিয়াহ'লে আপুনি ছাকচেছ হ'বই হ'ব। আৰু যদি আপুনি নিজে থাকিব নোৱাৰে তো তেতিয়া আপুনি এনেকুৱা মানুহ ৰাখক যাতে তেওঁৰ ওপৰতে গোটেইখিনি ফাৰ্ম আপুনি দায়িত্ব দিব পাৰে বা গোটেইখিনি ফাৰ্ম আপুনি এৰি থৈ আহিব পাৰে। তেনেকুৱা ধৰণৰ এজন ব্যক্তিক আপুনি ফাৰ্মত ৰাখক, তেতিয়াহে আপুনি ছাকচেছ হ'ব পাৰিব।